তোর মনত বহুত দুখ, তোর কথা তোর পার্টনারক তই দিন ৰাতিয়ে কৈ থাকবি, কিন্তু সি অলপ টাইম শুনব, শুনাৰ পিছত 5 মিনিট মান পিছত এক কানে দি শুনব আর এক কানে দি ফুক মারি দিব। কিন্তু ভাই মনৰ কথা মানুহক কৈ কেনে লাভে নাই। তোৰ মনত যে কি কি আবেগ আছে সেইবিলাক মানুহক কৈ লাভ নাই, কাৰণ একমাত্ৰ আল্লাহক ক। এই দুনিয়াখনত আল্লাহ ছাড়া কোনোই নাই। তোর যেমন মনত আবেগ আল্লাহক 2 মিনিট টাইম আল্লাহর আগত আমি ধরি কেনে ক আল্লাহ মোর এনেকা এনেকা প্রবলেম, কিন্তু মানুহক কৈ লাভ নাই। আজি না হয় কালি তই শান্তি পাবি, কেৱল আল্লাহক ক'ব লাগব। বেলেগক কৈ কাম নাই, বেলেগে শুনব কিন্তু কাম নকৰব। মানুহ জাতি ভাই এনেকুৱা, মানুহে ভাল, মানুহে মানুহৰ ভাল দেখবা নৰে। দুনিয়াখনত বৰ্তমান এনেকুৱা পৰিস্থিতি হৈ আছে, তই যদি ভাল খাইছা মানুহৰ চকুত লাগি যায়, তই যদি ভাল কাপোৰ পিন্ধছা মানুহৰ চকুত লাগি যায়, তই যদি ভাল ড্রাইভারিং করা গাড়ি চলা ভাল গাড়ি কিনছা মানুহৰ চকুত লাগি যায় যে ইয়াক ইচোন একদম পুরা একদম ডাঙৰ মানুহ হৈ গেল রে, আমার সেখানে ধনী মানুহ হৈ গেল, ইয়াক কেতিয়া ক্ষতি কৰিব পাৰো কেতিয়া লস কৰিব পাৰো, এইটোৱে মানুহ ভাবি থাকে। আজিকালিৰ মানুহ 50%ৰ ভিতৰত 40% মানুহে বেয়া ধান্দা, কাৰণ মানুহে মানুহৰ সহায় নকৰে। এই দুনিয়াখনত আল্লাহ কৈছে বান্দা কষ্ট কৰ, একদিন না একদিন তোক ফলাফল দি। তই বেলেগৰ কথা নুশুনবি, তই কেৱল তোক মই হাত ভৰি সব দিছো, ঠেং হাত ভৰি সব দিছো, তোক কেৱল কষ্ট কৰিব লাগে। কষ্টৰ ফল সদায় মিঠা। ধৈৰ্য ধৰ, অলপ ধৈৰ্য ধৰ ভাই, অলপ ধৈৰ্য ধৰ। আল্লাহৰ নামটো লৈ কিনে অলপ টাইম ধৈৰ্য ধৰ, তোৰ ভৱিষ্যত বহুত ভাল আছে। মেহনত কৰ ভাই, পৰিশ্ৰম কৰ। বেকাৰ নাথাকবি এই দুনিয়াখনত, যিমানে বেকাৰ থাকবি সিমানে আফচোস কৰিবি। এই তোৰ যে দিনগিলা যাই আছে বৰ্তমান, এই দিনটো ভাই 1 নম্বৰ বস্তু। এই যোনটো দিন যাই আছে সেই দিন আৰু নেক্সট টাইম নাহিব ভাই, নেক্সট টাইম নাহিব। সেইকাৰণে ভাই আল্লাহৰ কাম কৰ, মেহনত কৰ, পৰিশ্ৰম কৰ, একদিন না একদিন ফলাফল পাবি। আরে ওয়েট লেভেল নকৰিবি, শুনু ভাই এতিয়াও আছে আৰু জুইতো জ্বলিব।